নমস্কাৰ মই পিতম বৰাই আপোনালোক সকলোকে এছডিএছ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ বিৰতিৰ মূৰত আপোনালোকলৈ এটা এপছৰ টিপছ এণ্ড ট্ৰিক্স লৈ আহিছোঁ। এই এপছটোৰ বৰ্তমান সময়ত বিশেষ প্ৰয়োজন আছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান লকডাউনৰ সময়ত শিক্ষাৰ পৰা বঞ্চিত হৈছে। শিক্ষকসকলেও পাঠদান কৰিব পৰা নাই। এই এপছটোৰ সহায়ত শিক্ষকসকলেও পাঠদান দিব পাৰিব আৰু ছাত্ৰসকলেও পাঠদান গ্ৰহণ কৰিব পাৰিব। এই এপছটো হৈছে গুগল ক্লাছৰুম। গুগল ক্লাছৰুমৰ মাধ্যমেৰে অনলাইনত আপোনালোকে পাঠদান গ্ৰহণ কৰিব পাৰিব। আপোনালোকক আৰু এটা ভাল খবৰ মই দিব বিচাৰিছোঁ। গুগলে যিখিনি প্ৰিমিয়াম ছাৰ্ভিচ আছিল গুগলৰ এপছসমূহৰ, সেইবোৰ বৰ্তমান ছাত্ৰ ছাত্ৰী আৰু টিচাৰৰ কাৰণে ফ্ৰী কৰি দিছে, যাতে ঘৰত বহিয়ে আপোনালোকে ছাত্ৰ ছাত্ৰী শিকাব পাৰে আৰু ছাত্ৰ ছাত্ৰীয়েও শিক্ষা গ্ৰহণ কৰিব পাৰে। এই বিষয়ে সবিশেষ যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ। সেই লিংকটো আপুনি ক্লিক কৰি সেই বিষয়ে আপোনালোকে জানিব পাৰিব। তাত এটা ৱেবছাইট আছে, ৱেবছাইটটো খুলিব আৰু ইয়াৰ যিবোৰ এপছ আছে, এপছৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে বিচাৰে এই এপছসমূহৰ মই ভিডিঅ' বনাব লাগে, কি ধৰণে ছেটিং কৰিব লাগে, কি ধৰণে ডাউনলোড কৰিব লাগে, কি ধৰণে ইয়াক ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত লিখিব আৰু মই আপোনালোকক ভিডিঅ' এটা বনাই দিবলৈ মই চেষ্টা কৰিম এই এপছসমূহৰ বিষয়ৰ ওপৰত। এতিয়া আহোঁ গুগল ক্লাছৰুমৰ বিষয়ে। গুগল ক্লাছৰুমটো আপুনি কম্পিউটাৰতো কৰিব পাৰিব আৰু মোবাইলটো কৰিব পাৰিব। যিহেতু প্ৰত্যেকৰ গুৰিত কম্পিউটাৰটো থকাটো সম্ভৱ নহ'বও পাৰে, মই মোবাইলৰ জৰিয়তে কি ধৰণে এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এজ এ টিচাৰ, এজ এ ষ্টুডেণ্ট, মই এই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে শিকাবলৈ চেষ্টা কৰিম। মই ভাবোঁ আপোনালোকে প্ৰথম পৰা লাষ্টলৈকে চাব, যাতে ভিডিঅ'টো আপোনালোকে ছেটিংখিনি শিকিব বিচাৰে, বেছিকখিনি শিকাব, আৰু যদি এডভান্সকৈ শিকিব বিচাৰে, এডভান্স ইয়াৰ লগত কি কি এপছ ইনক্লুড কৰি আপুনি কি ধৰণে বেনিফিট ল'ব পাৰিব, তাৰ কাৰণে যদি আপোনালোকে ভিডিঅ' বহুতো পৰ্যায়ত ভিডিঅ' বনাব লাগে, তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্টত জনাব আৰু আপোনাৰ কমেণ্টৰ ভিত্তিত আমি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। আৰু যি কি নহওক, আজি গুগল ক্লাছৰুমটো মই ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা অনুৰোধ আপোনালোকক কৈছোঁ, আপোনালোকে আমাক পাৰিলে এটা লাইক দিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে। আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি ভাল পাইছে, বেয়া পাইছে, বা অনাগত দিনত আপুনি কোনটো এপছৰ বিষয়ে জানিব বিচাৰে বা শিকিব বিচাৰে বা টিপছ এণ্ড ট্ৰিক্স জানিব বিচাৰে, সেইখিনি আপুনি জানিবলৈ হ'লে আমাৰ কমেণ্ট বক্সত লিখিব। আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি গুগল প্লে ষ্ট'ৰলৈ যাব লাগিব। গুগল প্লে ষ্ট'ৰত ক্লিক কৰিব লাগিব। গুগলৰ চাৰ্চ বাৰত আমি গুগল ক্লাছৰুম টাইপ কৰি এপছটো ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল হোৱাৰ পিছত আমি অ'পেন কৰি এই বটনটো ক্লিক কৰি দিওঁ। মেইলৰ সহায়েৰে আমি এপছটো খুলি ল'ব পাৰিম। আমি ষ্টুডেণ্ট হ'লে জইন ক্লাছৰুম কৰিব লাগিব, আৰু যদি টিচাৰ হয় ক্ৰিয়েট কৰিব লাগিব, ক্ৰিয়েট ক্লাছ কৰিব লাগিব। আমি এই ইনফৰমেশ্যনখিনি পঢ়াৰ পিছত ৰাইট ক্লিক কৰি কণ্টিনিউ কৰি দিলে আমি ক্লাছটো ক্ৰিয়েট কৰিব পাৰিম। কণ্টিনিউ কৰি দিওঁ। ইয়াৰ পিছত আমি কিহৰ ক্লাছ কৰিম সেইটো আমি তাত লিখিব লাগিব। ক্লাছ 5ৰ ক্লাছ কৰিলে ক্লাছ 5 বুলি লিখি দিছোঁ মই ইয়াত, ক্লাছ 5। আৰু কোনটো ছেকশ্যনৰ ক্লাছ কৰিম বোলে এই ছেকশ্যনৰ কৰোঁ, এই বুলি লিখি দিছোঁ তাত। আৰু যদি আমি বিশেষ কোনোবা ৰুম আছে বা 1 বা 2, আমি 1 আছে কাৰণে 1 দি দিলোঁ। ইয়াত কি ছাবজেক্টৰ ক্লাছ কৰিম বোলে মই কম্পিউটাৰ লিখি দিছোঁ, কম্পিউটাৰ, তাৰপিছত ছাবমিট কৰি দিছোঁ। ছাবমিট কৰি দিয়াৰ লগে লগে এনেকুৱা এখন ডেছবৰ্ড ক্ৰিয়েট হৈ যাব টিচাৰৰ। আমি ষ্টুডেণ্টৰ কাৰণে কোড জেনেৰেট কৰি দিব পাৰিম, যাতে ষ্টুডেণ্টজনে কোডটো ব্যৱহাৰ কৰি ক্লাছ কৰিব পাৰে। আমি কোডটো মেছেজৰ জৰিয়তে আমি দিব পাৰোঁ, আৰু মেছেজটো দিয়াৰ পিছত আমি এইটো ৰিছেট কৰি দিব পাৰোঁ বা ডিজেবল কৰি দিব পাৰোঁ। ডিজেবল এইকাৰণে কৰিব পাৰোঁ যাতে এই কোডটো বেলেগে ইউজ কৰিব নোৱাৰে। আমি পিপললৈ গৈ ষ্টুডেণ্টৰ বা টিচাৰত ক্লিক কৰি আমি টিচাৰো এড কৰিব পাৰোঁ, ষ্টুডেণ্টো এড কৰিব পাৰোঁ। ইয়াত আমি মেইলটো টাইপ কৰি ষ্টুডেণ্টৰ মেইলটো টাইপ কৰি
আমি ইনভাইট কৰিব পাৰোঁ ইনভাইট কৰি দিয়াৰ লগে লগে মেইললৈ গুচি যাব ষ্টুডেণ্ট মেইলটো ষ্টুডেণ্টে চেক কৰাৰ পিছত আমাৰ ক্লাছটো জইন কৰিব পাৰিব ক্লাছবোৰ ৰুমৰ সহায়ত এনেকৈ খুলি ল'লে মেইলৰ সহায়ত ষ্টুডেণ্টজনেও খুলি ল'ব লাগিব ডেছবৰ্ডখন দেখিছে টিচাৰ ডেছবৰ্ডখন ষ্টুডেণ্টৰ ডেছবৰ্ডত শ্ব' কৰিছে ইয়াৰ পিছত আহোঁ আমি টিচাৰ ডেছবৰ্ডখনলৈ ইয়াৰ পিছত আমি ক্লাছ আমি ক্ৰিয়েট কৰিব পাৰোঁ এতিয়া ক্লাছটো ক্ৰিয়েট কৰিবলৈ হ'লে আমি ক্লাছটো কি ধৰণে দিম এছাইনমেণ্ট হিচাপে দিব পাৰোঁ নোট দিব পাৰোঁ কুৱেশ্যন দিব পাৰোঁ আৰু ৰিচেণ্ট পোষ্ট আগতে পোষ্ট কৰাবোৰ ৰিছেট কৰি পঠিয়াই দিব পাৰোঁ আমি ইয়াত এটা কুৱেশ্যনেই আমি প্ৰথম ষ্টুডেণ্টজনক দিওঁ হোৱাট ইজ কম্পিউটাৰ বুলি মই ইয়াত টাইপ কৰি দিছোঁ প্ৰথম এই প্ৰশ্নটো আমি মাৰ্ক দিব পাৰোঁ আমি কিমান মাৰ্কৰ এইটো প্ৰশ্ন হ'ব সেইটো আমি ইয়াত দি দিব পাৰোঁ বোলে মই ইয়াত 5 মাৰ্কৰ এটা প্ৰশ্নটো মই 5 মাৰ্ক দিছোঁ আৰু কোনটো সময়ত কোনটো তাৰিখত আমাক দিব লাগিব সেইটো আমি ইয়াত উল্লেখ কৰি দিব পাৰোঁ এইটো ডেটটো ফিক্স কৰি দিলোঁ আমি তাৰপিছত টাইমটো আমি ইয়াত ছেট কৰি দিলোঁ প্ৰশ্নটো মাল্টিপল চইচতো আপুনি দিব পাৰে আৰু জেনেৰেল প্ৰশ্নও সুধিয়াই আহিব পাৰে তাৰপিছত আপুনি শ্বেয়াৰ বটনত গৈ শ্বেয়াৰ কৰি দিলে ষ্টুডেণ্টজনে মেইলটো পাই যাব মেইলটো ষ্টুডেণ্টজনে খুলি কি মেটাৰ পঠিয়াইছে কুৱেশ্যন পঠিয়াইছে নে এছাইনমেণ্ট পঠিয়াইছে অ'পেন কৰি চাব পাৰিব ক্লাছৰুমৰ সহায়ত এপছটোৰ সহায়ত এইটো প্ৰশ্নটো ষ্টুডেণ্টজনে পাই গ'ল এতিয়া প্ৰশ্নটো উত্তৰটো ষ্টুডেণ্টজনে দিওঁ বুলি ক'লে টাইপ কৰি চেণ্ড কৰি দিলে টিচাৰজনে প্ৰশ্নটো পাই যাব এতিয়া আহোঁ টিচাৰ ডেছবৰ্ডখনলৈ আৰু বিভিন্ন ধৰণে কুৱেশ্যন পঠিয়াব পাৰি ইয়াত গৈ প্লাছ বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এছাইনমেণ্ট হওক যিয়ে নহওক আপুনি ক্লিক কৰি ল'ব পাৰে কুৱেশ্যন হিচাপেও ক্লিক কৰি ল'ব পাৰে তাৰপিছত ওপৰৰ বটনটোত ক্লিক কৰিলে আপুনি ফাইল হিচাপে পিকচাৰ হিচাপে ভিডিঅ' ৰেকৰ্ডিং কৰি দিব পাৰে PDF-ত দিব পাৰে ড্ৰাইভৰ পৰা দিব পাৰে এই ধৰণে আপুনি ষ্টুডেণ্টক আপোনাৰ কোৰ্চ মেটেৰিয়েল পঠিয়াব পাৰে আপুনি এইটো ডিলিট কৰি দিওঁ বুলি ক'লেও ক্লাছটো ডিলিট কৰি দিব পাৰে আপুনি সম্পূৰ্ণ গোটেই ক্লাছটো ডিলিট কৰোঁ বুলি ক'লেও ডিলিট কৰি দিব পাৰে এই 3 নম্বৰ ডটটোত গৈ এই বটনটোত ক্লিক কৰি দিলেই হ'ব ইয়াৰ পিছত আপুনি ডেছবৰ্ডত গৈ সাইডৰ মেনুলৈ গৈ আপুনি সম্পূৰ্ণৰূপে আপোনাৰ যেহেতু ইয়াত ক্লাছ কৰিলে গুগল ড্ৰাইভত ছেভ হৈ যায় এই গুগল ড্ৰাইভৰ পৰা আপুনি ডিলিট কৰি দিম বুলি ক'লে ডিলিট কৰি দিব পাৰে এয়া সব সম্পূৰ্ণৰূপে ডিলিট হৈ গ'ল ইয়াৰ পিছত আমি আন এটা এপছৰ বিষয়ে আপোনালোকক শিকাম সেইটো হৈছে গুগল হেংআউট মিট এই এপছটো যদি আপোনালোকে শিকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এই এপছটোৰ সহায়ত টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ভিডিঅ' কনফাৰেন্স কি ধৰণে হয় সেইটো শিকিব পাৰিব আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ